আজি সন্ধিয়া চাইছেনে নিজে নিজেই পাকঘৰত আহি লৈ কৈ আছে আজি মই কফি বনাম তুমি চোৱা কেনেকুৱাকৈ কফি বনাই আচলতে মই যেতিয়া কফি বনাওঁ ন গাখীৰত কফি ওপৰত মানে অলপ 1 চামুচমান ঢালি দিওঁ আৰু অলপ চেনি অলপ দি সেইটো অলপ গুলিত দি পিনে তাক দি দিওঁ আৰু কফিটো ইমান টেষ্ট নহয় চাগে সেইকাৰণে সি মানে আজি ভাবি আছে জেচমিন চাহ কফি কেনেকুৱাকৈ বনায় এনেকুৱাকৈ কফি বনায় বুলি এইটো মোৰ মনৰ কথা দেই মই তাক কোৱা নাই এনেকুৱাকৈ বহুত দিন আগতে এদিন বনাই দিছিলে কফি যে বহুত সোৱাদ লাগিছিলে আজি যে কেনেকুৱা হ'ব নাজানো 1 চামুচ কফি আৰু 1 চামুচ চেনি আৰু তাত অলপ পানী মিলাই ধুনীয়াকৈ গুলি লৈছে তাৰপিছত কি কৰিব ভিডিঅ'টোত চাই থাকক মই জেচমিন আৰু আপোনালোকে চাই আছে জেচমিন মিনি ব্লগ যদিহে ভাল লাগে তেনেহ'লে লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব জানেনে এজন হাজবেণ্ড সদায় ৱাইফক ৰেষ্টুৰেণ্ট লৈ যাবলৈ প্ৰয়োজন নাই কেতিয়াবা এনেদৰে একাপ কফি বনাই দিলেও তাইৰ মনটো বহুত সুখী হৈ যাব সেইকাৰণে আপোনালোকেও ট্ৰাই কৰিব এনেকৈ বনাই দিবলৈ মোকতো আজি বহুত ভাল লাগিছে আশা কৰোঁ আপোনালোকে বনালে আপোনালোকৰ ৱাইফকো এনেকুৱাই ভাল লাগিব ইমান ভালদৰে আৰু ইমান ধৈৰ্য ধৰিছে কফি ইমান সময়ত মানে সি বনাইছে আশা কৰোঁ কফি ভালেই হওক বুলি আৰু গেছ চৌকাটো চাইছেনে একদম তলত মামৰে ধৰি অৱস্থা নাই কাৰণ হাজবেণ্ডে মই নথকা লৈছিলে মই থকা হ'লে মানে ল'বলৈ নিদিলোহেঁতেন কিন্তু লৈ ল'লে এতিয়া পেলাবও নোৱাৰোঁ বেপাৰীবোৰৰ পৰা লৈছিলে জানে বেপাৰীবোৰে মানে দিয়া বস্তুবোৰ কিবা না কিবা বেয়া থাকে সেইকাৰণে আপোনালোকে কষ্ট কৰি হ'লেও দোকানৰ পৰা ল'ব বেপাৰীবোৰৰ পৰা নল'ব আৰু এয়া চাইছেনে 5 মাহতে এয়া অৱস্থা বনাই হ'ল খাই চালোঁ ইমান যে সোৱাদ লাগিছে নহয়